নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন চেনেল দৌকি ট্ৰেভেলিং আড্ডালৈ। আৰু মই যতীনে আজি আপোনালোকক মোৰ ভিডিঅ' যোগেদি লৈ আহিছোঁ আপোনালোকক ডাউকিলৈ। আহক চাওঁ ডাউকি কিছুমান ভাল লগা জেগা। পোনপ্ৰথমে আপোনালোকক লৈ যাম মই বাংলাদেশ বৰ্ডাৰলৈ। তাৰ পৰা আমি বাকীখিনি জেগা দেখাম। আহক বাংলাদেশ বৰ্ডাৰ কেনেকুৱা আজি চাম মোৰ ভিডিঅ' যোগেদি। আৰু এয়াই হৈছে বাংলাদেশ আৰু ইণ্ডিয়াৰ মাজৰ বৰ্ডাৰ। আৰু এই ট্ৰাকবোৰ যে দেখা পাইছে, ট্ৰাকবোৰ হৈছে বাংলাদেশৰ আৰু মানে ডাউকি ফালৰ পৰা শিলগুটি পাথৰ, ডাঙৰ ডাঙৰ পাথৰ এটা ব্যৱসায় হয়। এইবোৰ চব পাথৰ বাংলাদেশলৈ যায়। এতিয়া আমি যাবলৈ ওলাইছোঁ বাকী চিনেৰীবোৰ চাবলৈ। এতিয়া আমি পাম বৰহিল ফলছ, তাৰ পাছত দেখাম আপোনালোকক ৰোড ব্ৰিজ। আহক যাই থাকোঁ। গছৰ শিপাৰে তৈয়াৰী এখন ব্ৰিজ হয়।
বতৰটো আজি ইমান এটা ভাল নহয়, বৰষুণ প্ৰায় কালিৰ পৰা আমি বৰষুণে পাই আছোঁ। কেনেবাকৈ যদি ইয়াত মোবাইলটো পৰি যায়, কেনেবাকৈ পৰি যায় কেনেকুৱা লাগিব? আৰু এতিয়া মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, আৰু আপোনালোকলৈ এটি অনুৰোধ কৰিলোঁ, যদি ভিডিঅ'টো সঁচাই ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰটো বাৰু পিছৰ কথা, কমেণ্ট এটা কৰি জনাব আৰু ন, ভাল লাগিছে নে বেয়া লাগিছে।